নমস্কাৰ সমূহ অসমবাসী ৰাজ্যলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। তো সকলো মোৰ বেছিভাগ ছাবস্ক্ৰাইবাৰে জানে যে আমাৰ এখন দোকান আছে, দোকানখনতে বেছিভাগ থাকোঁ। প্ৰথম বুলি আপোনালোকক দোকানতে অলপ এটা ভিডিঅ' দেখাম, তো আপোনালোকে চাব বুলি মই আশা কৰিলোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চিকেন পিৰিছত চিকেন আছে নে নাই সুধি থাকে, তো আজি দেখাই দিছোঁ আপোনালোকক, লাইভ চাওক। চিকেন পিৰিছত বনলেছ চিকেন থাকে, তো হাৰ্ডি নাথাকে, সেইকাৰণে মানুহে ভাবে যে চিকেন নাথাকে। তো বঢ়িয়া ফেচ পিৰিছ বনাই আছে মামাই। তো মামাই কিবা ক'ব আপোনালোক? আচ্ছা, ফেচ পিটিছটো হৈছে আমাৰ ফেচ। এইটো মানুহে কয় এই আজি নহয় নেকি, কিন্তু চাওক আপুনি আমাৰ এইবিলাক চব মানে ফেচ তাৰমানে ৰেগুলাৰ আমি ৰেগুলাৰ বনাম, ইয়াত মানে 2 নম্বৰ নাই। বহুতে কয় এই কালি নেকি, কিন্তু আমি কাষ্টমাৰক গৰম গৰম মাল দি আছোঁ। এই ভিতৰৰ পৰা উলিয়াই দিছোঁ, গৰম গৰম মাল দি আছোঁ। কাষ্টমাৰে খাই ভাল পাইছে আৰু বহুত মানুহে আমাৰ এই পেটিছটো বিচাৰি আহে, কাৰণ আমাৰ পেটিছটোত আলু নাথাকে, অনিয়ন পেটিছ আমাৰ। আমি সকলোবোৰ দেখাই আছোঁ, দোকান খোলো, তো চাই থাকক। পাখি মেলি যাউৰি উৰি, পাখি মেলি যাউৰি, জাকি মাৰি গইনা মেলি অহা পদূলি, বুটলিয়া উৰালি উৰি, পাখি মেলি যাউৰি না না না। চাওক, মানুহবিলাকে সোধে যে পেটিছটো দিবা হওঁতে যে কৈছে কালি নেকি বা আজি বনাইছে নে কালি বনাইছে। তো চাওক, আপোনালোকক লাইভ দেখাই আছে যে ডেইলি বনাওঁ, আমি ডেইলি বিক্ৰী কৰোঁ। তো চাই থাকক। এইফালে আপোনাৰ এই পেটিছৰ এইটো যি জাপি থৈছিল এইটো খুলি আছে, অলপমান পেটিছ কাটিব। আৰু এইফালে চাওক, কণী বইল দিয়া আছে এক পেটিছৰ কাৰণে। এইটো আপোনালোকে জাপ কৰি থৈ দিছিল যে, তাৰে পিছত এইটো ওলাইছে। এইবাৰ আৰু ফাইনেলটো হ'ব, এইবাৰ কাটিব ডাইৰেক্ট। চাই থাকক। Few moments later. পেটিছ বনাইছে,
চাই থাককচোন কি বঢ়িয়াকৈ বনাই আছে চাওক এইফালে এক পিটিছ বনাই আছে আৰু পিটিছ বনাব তো আৰু বেলেগ কিবি কাম আছে অলপ সেইখিনি কৰি লওঁ তো চাই থাককচোন আপোনালোকে এতিয়া আমি ঘুগনি এই পৰঠা ঘুগনিটো চম্ভাৰ মাৰিম এই পৰা এই বহাই দিলোঁ ইমান ঠাণ্ডা মানে তেলটো গৰম হ'ব জানা চব্জি চম্ভাৰা হৈ গ'ল এতিয়া আপোনাৰ এক পিটিছবিলাক ৰেডি কৰি আছে ভিতৰত দিব এইফালে আমাৰ বাবা আহিছে বাবাই চাহ নিবা আহিছে চাহ কেইটা 40 টকা আচ্ছা হ'ব বাবাই 40 টকা চাহ নিবা আহিছে এইফালে ৰেডি কৰি আছে এক পিটিছ ৰেডি কৰি আছে এইবিলাক গাখীৰ পালিচ দি আছে পালিচ দিয়া কাষ্টাৰৰ পালিচ আৰু সোমাব এতিয়া বৰ্তমান মেচিনত সোমাবৰ কাৰণে ৰেডি কৰি আছে তো মেচিনত সোমোৱাৰ লগে লগে মই দেখাই দিম আৰু ওলাওঁতে দেখাই দিম তো চাই থাককচোন এইফালে চাহ হৈ আছে আৰু এইফালে চব্জিটো চম্ভাৰ দিছিলোঁ চাওক চব্জিটো হৈ আছে এয়া মেচিনত দিয়াৰ কাৰণে ৰেডি চাওক এই হৈ গ'ল মেচিনত দিব পৰা হৈ গ'ল মেচিনত দি আছে চাওক মেচিনত দি দিলে ওলোৱাৰ টাইমত মই দেখাই আছোঁ আপোনালোকক এয়া আমাৰ মামাই চিকেন পিটিছ বনাই আছে চাওক চিকেনত মানুহে কয় যে চিকেন নিদিয়ে চিকেন থাকিব নে নাই সুধি থাকে তো চাওকচোন আপোনালোকে চিকেন আছেনে নাই এইবিলাক চিকেন চিকেন পিটিছত চিকেন আছে নে নাই সুধি থাকে তো আজি দেখাই দিছোঁ আপোনালোকক লাইভ চাওক চিকেন পিটিছত বনলেছ চিকেন থাকে তো হাৰ্ডি নাথাকে সেইকাৰণে মানুহে ভাবে যে চিকেন নাথাকে বহুতে সুধি আছে যে কিয় ভিডিঅ' অহা নাই বহুত দিন হ'ল ভিডিঅ' অহা নাই তো এই আমি দেখাই দিলোঁ এয়া এক পিটিছটো বৰ্তমান ওলাবৰ টাইম হৈছে তো হৈয়ে গৈছে কিজানি প্ৰায় একদম চাব লাগে তো যদি হৈছে ওলাই দিওঁ হৈ গৈছে হৈয়ে গৈছে বোলে ওলাই এক পিচ ওলালে এইখন অলপ টাইম আছে আৰু 2 মিনিটমান থাকিলে হৈ যাব এইখন ভেজ পেটি সোমাই দিলে আৰু এয়া চাওক এইখনে আমাৰ দোকান পেটিছ চেটিছ লগোৱা হৈ গ'ল এইটো ভেজ পেটিছ এইটো এগ পেটিছ এইটো চিকেন পেটিছ এইটো মিক্স ভেজ পেটিছ এইটো চেৰি কেক এইটো পেপাৰ কেক বুলি কয় এইটো পেষ্ট্ৰি এইটো কালাকন বুলি কয় কোকোনাট কেক বুলি কয় চকলেট আছে চকলেট আজি কম আছে আছিল আজি প্ৰথম বছৰ মানে নতুন বছৰৰ প্ৰথম দিন বুলি দিব লগা ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ